তৃতীয় মাহতটো মই হালধি আৰু ঘিউ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিলো আৰু ভালদৰে খোৱা বোৱা কৰিবা তেতিয়া কেঁচুৱাটো সুস্থ হৈ থাকিব এইটো চোৱা তোমাৰ শৈশৱৰ কাপোৰ মায়ে আমাৰ সন্তানৰ বাবে ভালকৈ ৰাখে ল'ৰা-ছোৱালীৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ দিয়াটো প্ৰতিগৰাকী মাতৃৰে কৰ্তব্য আৰু এটা গুৰুত্বপূৰ্ণ প্ৰস্তুতি আছে HIV আৰু চিফিলিছৰ পৰীক্ষা কৰা পৰীক্ষা হয় মা গৰ্ভাৱস্থাৰ সময়ত আন পৰীক্ষাৰ লগতে যিমান পাৰি সোনকালে চিফিলিছ আৰু HIVৰ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয় আপুনি একেবাৰে ঠিকেই কৈছে গৰ্ভাৱস্থাত যিমান পাৰি সোনকালে HIV আৰু চিফিলিছৰ পৰীক্ষা কৰাটো নিশ্চিত কৰক যাতে শিশুটিক HIV আৰু চিফিলিছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে আৰু মাতৃ আৰু সন্তান উভয়ে সুস্থ আৰু দীৰ্ঘায়ু থাকিব পাৰে ভাৰত চৰকাৰে চৰকাৰী চিকিৎসালয়ত HIV আৰু চিফিলিছৰ বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰে গতিকে যাওঁ গতিকে আহক আমি একেলগে নিৰাপদ কাইলৈৰ বাবে প্ৰস্তুতি চলাওঁ